justice. We want justice. No justice, no rest. No justice, no rest. एबसुनि मोनथाम दखरा आफाद आरो गरेस्वर फरायसालिमा दालाय एबसुनि बानजायनायाव बड'लेण्ड मुलुगसोलोंसालिनि मोनथाम जेंनाखौ लानानै खुद्रिसारदों। Professor Bodosa, go back. We want justice. We want justice. No justice, no rest. बड'लेण्ड मुलुगसोलोंसालिनिनो भाइस चेन्सेलर प्रफेसर लाइस्राम लाडु सिंहखौ थाबैनो बोखारनांगौनि दाबि। गरेस्वर दखरा एबसुनि, महरिपारा दखरा एबसुनि, सुक्लाय सेरफां दखरा एबसुनि आरो गरेस्वर फरायसालिमानि दालाय एबसुनि बानजायनायाव गरेस्वर फरायसालिमानि दरखं मोखाङाव दिनै फुंनि 10 रिंगानिफ्राय 11 रिंगासिम 1 घन्टा खुद्रिसारनाय हाबाफारि खुंदों। मख'नो गोनांदि तामुलपुर जिल्लानि सिङाव थानाय गरेस्वर फरायसालिमायाव मोनथाम दाबिफोर फारियै बड'लेण्ड मुलुगसोलोंसालिनिनो भाइस चेन्सेलर प्रफेसर लाइस्राम लाडु सिंहखौ थाबैनो बिफाननिफ्राय बोख्लायनाय, बड'लेण्ड मुलुगसोलोंसालिनिनो अरायथा गोदानै भाइस चेन्सेलर थिसननाय आरो आसामनि रायजो बेंगिरिजों गायसनजानाय गोजौ थाखोनि बिसाराव आफादजों प्रफेसर लाइस्राम लाडु सिंहनि बेले बेजेनि सायाव बिजिरसंनाय। बे मोनथाम दाबिखौ लानानै गरेस्वर फरायसालिमायाव गोख्रों खुद्रिसारदों एबसुआ। बे 1 घन्टा सोमावसारनाय हाबाफारियाव तामुलपुर जिल्ला एबसुनि लोगो आफादगिरि फुकन बर'जों लोगोसे तामुलपुर जिल्ला एबसुनि लेङाइ नेहाथारि मिलिनियर बर' आरो गरेस्वर दखरा एबसु, महरिपारा दखरा एबसु, सुक्लाय सेरफां दखरा एबसु आरो गरेस्वर फरायसालिमा दालाय एबसुनि आफादगिरि नेहाथारिजों लोगोसे गरेस्वर फरायसालिमानि फरायसाफोराबो बाहागो लायो। गरेस्वर कलेजर प्रांगणत निखिल बर' छात्र सन्था तामुलपुर डिस्ट्रिक्ट एबसु और गरेस्वर आंचलिक एबसु और महरिपारा आंचलिक एबसु और सुक्लाय सेरफां आंचलिक एबसुर सहयोगत जेहेतु आमी बड'लेण्ड इउनिभार्सिटीत जी बिखिंगति হৈ আছে लाइस्राम लाडु सिंह तेखेतक एजन दायी तेखेतक CM ভিজিলেন্স टीम और एंटी करापशन टीमे अलरेडी एरेस्ट কৰিছিলে। तेखेते इतना आमी শুনিবলৈ পাইছোঁ कि জানিছোঁ যে তেখেতে বেলত আছে আৰু তেখেতে বেলত আৰু অলৰেডি দায়ী তেওঁক এতিয়ালৈকে বড'লেণ্ড ইউনিভাৰ্চিটিত এজন ভাইচ চেঞ্চেলৰ হিচাপে কাম কৰি আছে। তো আমি এইটো বিচৰা নাই যে এজন দায়ী ভাইচ চেঞ্চেলৰে কেনেকৈ ইউনিভাৰ্চিটিত ভাইচ চেঞ্চেলৰ হৈ থাকিব পাৰে। তো নিখিল বড়ো ছাত্ৰ সন্থা আমি তামুলপুৰ ডিষ্ট্ৰিক্ট এবছু এইটোৱে বিচাৰিছোঁ যে অতি শীঘ্ৰে লাইস্ৰাম লাডু সিঙক বরখাস্ত কৰিব লাগে আৰু ইয়াৰ ঠাইত নতুন এজন ভাইচ চেঞ্চেলৰ বহাব লাগে আৰু যাহাতে বড'লেণ্ড ইউনিভাৰ্চিটি বিটিআৰত এখন মাত্ৰ ইউনিভাৰ্চিটি আৰু এই ইউনিভাৰ্চিটিৰ আণ্ডাৰত বহুত কলেজ যেহেতু আছে সেই কলেজবোৰক আমি দেখিবলৈ পাইছোঁ ভাল সময়ত ৰিজাল্ট নিদিয়ে, তাৰ সিলেবাছ কাৰিকুলাম ভাল নহয় যেহেতু আৰু ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চেছ আছে সেইবিলাকৰ কিতাপ এতিয়ালৈকে নাপায়। চ' সেই প্ৰব্লেমবিলাক আমি দেখিবলৈ পাই আহিছোঁ আৰু সেইবিলাক বহুত ষ্টুডেণ্টৰে প্ৰব্লেম হৈছে আৰু যাৰ ফলত বহুত ষ্টুডেণ্টৰে ৰিজাল্ট বেয়া হোৱাটো আমি দেখিবলৈ পাইছোঁ। আমি তাকে কামনা কৰিছোঁ যে গভৰ্ণৰ অফ আছাম আৰু মহামহিম গভৰ্ণৰ অফ আছাম আৰু চিফ মিনিষ্টাৰ অফ আছামক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আৰু গভৰ্ণমেণ্ট অফ বিটিআৰক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ যাহাতে যিখিনি আমাৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট বা ইউনিভাৰ্চিটিত পঢ়া যিখিনি আমাৰ ছাত্ৰী আছে তেখেতসকলৰ কাৰণে ভাল চিলেবাছ আৰু ভাল কিতাপবিলাক ওলাই দি কিনে ভাল ৰিজাল্ট কৰাত যাহাতে সহায় কৰে তাকে আমি কামনা কৰিছোঁ আৰু অতি শীঘ্ৰে লাইস্ৰাম লাডু সিঙক বরখাস্ত কৰে আৰু ইয়াৰ ঠাইত নতুন ভাইচ চেঞ্চেলৰ আনি দিয়ে যেন এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ। যেহেতু আমি লাষ্ট এইটো 6 ছেমিষ্টাৰৰ ৰিজাল্ট বেলেগ ইউনিভাৰ্চিটিবিলাকত অলৰেডি এডমিশ্যন হৈ গৈছে, কিন্তু বড'লেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ 6 ছেমিষ্টাৰ পাছ হৈছিল তেখেতসকলৰ ৰিজাল্ট যিহেতু পিছত ওলাইছে, আমি ভাবোঁ যাহাতে সেই বড'লেণ্ড ইউনিভাৰ্চিটিত যিখিনি ষ্টুডেণ্টে 6 ছেমিষ্টাৰ অলপ পিছত হ'লেও পাছ কৰিছে তেওঁলোকক যাহাতে বেলেগ ইউনিভাৰ্চিটিয়ে যেহেতু এডমিশ্যন টাইমত চান্স দিয়ে এইটোৱে আমি কামনা কৰিছোঁ। আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে
গৰেশ্বৰ কলেজৰ প্ৰাংগণত 1 ঘণ্টীয়া কাৰ্যসূচী আমি ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে বড'ল ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি এফিলিয়েটেড কলেজ আছে বা বড'ল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মানে প্ৰফেচাৰ লাইছৰাম লাডু সিং তেখেতে ভাইচ চেঞ্চেলৰ হিচাপে আছে। তো তেখেতে বড'ল ইউনিভাৰ্চিটি চলোৱাত বহুতখিনি বিসংগতি আমি দেখিবলৈ পাইছোঁ। যি ধৰণে বড'ল ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজবিলাকত বা বড'ল ইউনিভাৰ্চিটিয়ে যি ধৰণে মানে সঠিক সময়ত ৰিজাল্ট দিব লাগে, সঠিক সময়ত মানে ৰিজাল্ট দিব নোৱাৰে, যাৰ কাৰণে আজি মানে বিভিন্ন ইউনিভাৰ্চিটিত ছাত্ৰ ছাত্ৰীবিলাকে এডমিশ্যন ল'ব পৰা নাই। ইয়াৰ বাদে প্ৰফেচাৰ লাইছৰাম লাডু সিং তেখেতে এজন মানে একিউজ হিচাপে আজি প্ৰমাণ হৈছে। অসমৰ মুখ্যমন্ত্ৰী বা CM ভিজিলেন্স এনকুৱাৰী এটা হৈছিলে আৰু এই এনকুৱাৰীৰ দ্বাৰা তেখেতক এটা একিউজ হিচাপে আমি প্ৰমাণ পাইছোঁ। তেখেতে এৰেষ্ট হৈছিলে, কিন্তু তেখেতে কাৰ ছত্ৰছায়াত এতিয়া মানে পুনৰ মানে বড'ল ইউনিভাৰ্চিটিত ভাইচ চেঞ্চেলৰ হিচাপে তেখেতে মানে কাম কৰি আছে, আমি এইটো বুজিবলৈ পোৱা নাই। আমি বিচাৰিছোঁ তেখেতে এটা একিউজ হয়, তেখেতে এটা কৰাপশ্যন হয়, সেইকাৰণে তেখেতক মানে অতি শীঘ্ৰে বড'ল ইউনিভাৰ্চিটিৰ পৰা তেখেতক মানে প্ৰহেবাৰ কৰিব লাগে, তেখেতক ছাছপেঞ্চ কৰিব লাগে আৰু তেখেতৰ যি মানে কৰাপশ্যনৰ যি CM ভিজিলেন্সৰ দ্বাৰা ওলাইছে এই মানে একিউজ হিচাপে তেখেতে এৰেষ্ট হ'ব লাগে, সেইটো আমি বিচাৰিছোঁ। এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আমি কৰি আছোঁ, যিহেতু যিখিনি ছাত্ৰ ছাত্ৰীয়ে বড'ল ইউনিভাৰ্চিটিত পঢ়ি আছিলে তেখেতসকলে আজি মানে বঞ্চিত হ'বলগীয়া হৈছে। তো তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিছোঁ, যিবিলাকে মানে আজি আণ্ডাৰ গ্ৰেজুৱেট মানে তেখেতসকলে পঢ়ি আছিলে তেখেতসকলৰ কাৰণে অন্য মানে ইউনিভাৰ্চিটিত পঢ়াৰ কাৰণে যিখিনি সুযোগ সময় সাপেক্ষে পাব লাগিছিলে সেইখিনি সময়ত তেখেতসকলে পাবলৈ সক্ষম নহ'ল। তো ইয়াৰ কাৰণে আমি আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী যাতে মন নাভাঙে আৰু ইয়াৰ কাৰণে আমি পৰৱৰ্তী সময়ত কি ধৰণৰ আমি কাম কৰি যাব পাৰে ইয়াৰ কাৰণে চিন্তা কৰি আছোঁ। আৰু অন্য ইউনিভাৰ্চিটি তেখেতসকলে যাতে কনচিডাৰেশ্যন কৰি পেলাই হ'লেও তেখেতসকলক এডমিশ্যনৰ কাৰণে বা তেখেতসকলৰ জীৱনৰ যিখিনি মানে আশা, তেখেতসকলৰ যি মানে উচ্চ শিক্ষা লোৱাৰ কাৰণে যি চিন্তা, এই চিন্তাবিলাক যাতে মানে পূৰণ কৰে সেইটো আমি অন্য ইউনিভাৰ্চিটি তেখেতসকলক আমি আহ্বান জনাইছোঁ। ইয়াৰ কাৰণে আমি আলোচনা কৰি আছে। তেখেতসকলে ৰাজনীতি প্লেটফৰ্মত থাকি পেলাই ৰাজনীতিভাৱে তেখেতসকলে এইটো সমস্যাৰ ওপৰত সমাধান কৰাৰ কাৰণে কি ধৰণৰ কাম কৰি আছে সেইটোৰ বিষয়ত আমি বৰ্তমান ঠিক তেনেকৈ বিতংভাৱে তেনেকুৱা আমি অৱগত নহয়। গতিকে তেখেতসকলেও কাম কৰিবলগীয়া আছে, যিহেতু মানে বড'লেণ্ড অঞ্চলৰ একমাত্ৰ মানে বড'লেণ্ড ইউনিভাৰ্চিটি হয় আৰু ইউনিভাৰ্চিটিখন বড়ো জাতীয় এটা আন্দোলনৰ দ্বাৰা বা মানে বিভিন্ন বহুতখিনি আমাৰ শ্বহীদৰ মানে লগত শ্বহীদ হোৱাৰ বিনিময়ত জন্ম হোৱা এটা ইউনিভাৰ্চিটি হয়। এই ইউনিভাৰ্চিটিখন মানে আজি যিখিনি আমি দেখিবলৈ পাইছোঁ মানে এটা বদনাম হ'বলৈ গৈ আছে। প্লাছ মানে বড'লেণ্ড ইউনিভাৰ্চিটিখন ডেভেলপমেণ্ট হোৱাৰ কাৰণে ইয়াত মানে বিভিন্ন ডিপাৰ্টমেণ্ট ইয়াত আহিব লাগে, এই ডিপাৰ্টমেণ্টবিলাক অহাটো আমি দেখিবলৈ পোৱা নাই, যাৰ কাৰণে মানে 12B পাব লাগে এটা ইউনিভাৰ্চিটি 12B পাবলৈ সক্ষম হোৱা নাই আজিকালি। ইয়াত নাক মানে ইনফেকশ্যন হ'ব লাগে, এইবিলাক হোৱা নাই। তো এইবিলাক হোৱাৰ পিছতে বড'লেণ্ড ইউনিভাৰ্চিটি এটা ডেভেলপমেণ্ট ছেক্টৰত ডেভেলপ হ'ব বুলি আমি আশা ৰাখিছোঁ। ইয়াৰ কাৰণে BTRৰ চিফ মহোদয় তেখেতক কাম কৰিব লাগিব, তেখেতক আহ্বান কৰিছোঁ আমি, তেখেতে ইয়াৰ বিষয়ত গুৰুত্ব সহকাৰে লৈ পেলাই উচ্চ পৰ্যায়ত যাৰ লগত আলোচনা কৰিব লাগে আলোচনা কৰি পেলাই অতি শীঘ্ৰে এই সমস্যাখিনি যাতে সমাধান কৰে, আমাৰ আগন্তুক মানে আহি থকা ছাত্ৰ ছাত্ৰী যাতে সমস্যাত ভুগিব নালাগে, ইয়াৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। गोजोनथाव खौरां आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु। 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि JD रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्नीशियन, OT टेक्नीशियन,
फिजियोथेरापि डिप्ल'माजों लोगोसे 1 बोसोर समनि थाखाय ICU टेक्निशियान, रेडियोल'जी टेक्निशियान डिप्ल'माखौ लानो हागोन। बेफोर डिप्ल'माखौ आबुङै सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन, नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।